যে তোৰ মুখত বৰ ৰোমান্টিক গান ওলাই আছে হা আজি যে মাৰ বাৰ্থডে তোৰ খবৰ আছে নে নাই হা কি হলো তহঁতৰ ভিতৰত সোমাই গোটেইকেইটাই কি মুখৰ খজতি মাৰি আছ অ পাপা আজি মাৰ বাৰ্থডে নহয় তুমি গম পোৱা নে নোপোৱা সন্ধিয়াকে কিন্তু সেলিব্ৰেট কৰিব লাগিব অ পাপা সোণপাহিহঁতৰ মাকৰ বাৰ্থডে হওঁতেও ইমান ধুনীয়া লাগিছিলে ইমান ডাঙৰকৈ পাতিছিলে কেক আনিছিলে মাংস ভাত খুৱাইছিলে আমি সিহঁতকো মাতিব লাগিব দেই সন্ধিয়াকে হেৰ মাৰৰ আজি জন্ম হৈছেহে নেকি এই বুঢ়া বয়সত বাৰ্থডে পাতি ফালিব নালাগে আৰু আপুনিতো ক'বই তেনেকে এনেইহে লোভ দেখুৱাই থাকে মোক সেইদিনা কৈছিল যে বাৰ্থডে আহিলে শাৰী এখন দিম বুলি এতিয়া সময়ত পাহৰিলে নহ'ব এইবাৰ মোক ঠগিব নোৱাৰে কিন্তু বাৰ্থডে বুলি শাৰী এখন লাগিবই মোক যোৱা বছৰটো এনেকৈ গ'ল কৰোণা বুলি এই বছৰ আৰু ৰেহাই নাই হ'ব দিয়া ব'লা ব'লা তোমালোকৰ পৰা আৰু শান্তি নাই মোৰ যি লোৱা লৈ ল'বা এতিয়া ওলোৱাগে ব'লা অ মা ময়ো যাম তোমাৰ লগত মই গ'লে তেতিয়া তোমাক ধুনীয়া ধুনীয়া শাৰী চিলেক্ট কৰি দিব পাৰিম হ'ব দে বল বল আৰু আপুনি ওলাওক সোনকালে হাউতকৈ গৈ বজাৰকেইটা কৰি আহোঁগৈ অ বাইদেউ আহক আহক লেটেষ্ট কালেকশ্যন আছে শাৰী ফ্ৰক চেলোৱাৰ লেহেংগা চব পাব আহক আহক একদম হেভি ডিছকাউণ্ট চলি আছে আহক লৈ যাওক কি ৰহৌ দোকানী তহঁতে বৰ চিঞৰি থাক দে পোকৰটো থবলৈ দেচোন প্ৰথমে উশাহটোৱে ল'ব পৰা নাই তাৰ আকৌ চিঞৰ আৰম্ভ হ'লেই হে দাদা কি ক'ব এইবিলাক আমাৰ মুখতেই থাকে মানুহ দেখিলেই হ'ল আৰু কলক কলককে একেবাৰে ওলাইহে যায় আৰু দাদা শাৰী কি নতুন কালেকশ্যন আছে দেখাওকচোন ভাল চাই দেখাব দেই অলপ কোৱালিটি থকা অ বাইদেউ চব শাৰীয়ে আছে আমাৰ ইয়াত কি লাগেনো আপোনাক তাঁতী শাৰী পাব কুমকুম শাৰী পাব ৰাজা হিন্দুস্তানী শাৰী দিলৱালে দুলহনীয়া লে যায়ংগে শাৰী কুছ কুছ হোতাহে শাৰী কি লাগে আপুনি ক'লেই হ'ল আৰু মই উলিয়াই দি থাকিম আৰু হেৰ দোকানী এইবোৰ আকৌ কি কৈ আছ তই চব দেখোন চিনেমাৰ নামেই কৈ আছ আমি চিনেমা চাবলৈ অহা নাই নহয় শাৰী কিনিবলৈহে আহিছো হে আপুনি মনে মনে থাককচোন আপুনি একো নাজানে আজিকালি এইবোৰ শাৰীয়ে মাৰ্কেটত ওলাই আছে দাদা এই ৰাজা হিন্দুস্তানী শাৰীখনকে দেখাওকচোন চাওঁ সেইখন কেনেকুৱা অ বাইদেউ আপোনাৰ চইচ বৰ ধুনীয়া দেই ৰ'ব দি আছো শাৰীখন উলিয়াই এইখন লওক বাইদেউ একদম লেটেষ্ট কালেকশ্যন উলিয়াই দিছো এইখন পিন্ধিলে খাইলাখ আপোনাক একদম ৰাণীৰ নিচিনা লাগিব অ মা এইখন কিন্তু ভালেই লাগিছে কিন্তু কালাৰটোহে অকণমান গাত দি চোৱাচোন কেনেকুৱা লাগে অ ঠিকেই কৈছ দে ভালেই লাগিছে শাৰীখন চাওঁচোন গাত লগাই কেনেকুৱা লাগে হেৰি চাওকচোন এইখন কেনেকুৱা লাগিছে মোৰ গাত দিওঁতে আপোনাৰ চইচ হৈছেনে নাই বাৰু ৱাই কিনো শাৰী পচন্দ কৰিছা হে তোমাৰ সেই হাতীহেন চেহেৰাত এইখন পিন্ধোতে একেবাৰে গামোচা পিন্ধা নিচিনাহে লাগিছে যি লোৱা ভালকে লোৱা কিন্তু যাতে আকৌ 10 বছৰলৈ মোক আৰু শাৰী কৈ নাথাকিবা কিন্তু আৰু শুনিলে দাদা আমাৰ এখেতে যিখনহে ক'লে সেই বেলেগ দেখুৱাওকচোন বেলেগ দেখাওক হ'ব দিয়ক বাইদেউ এইবাৰ আপোনাক এনেকুৱা এখন শাৰী দেখাম যিখন আপোনাৰ পচন্দ হ'বই একেবাৰে নিউৱে লাগিব এইখন লওক বাইদেউ কুছ কুছ হোতাহে শাৰী এইখন পিন্ধিলে একেবাৰে দাদাৰ চকু চাপ মাৰি ধৰিব আৰু মনটো যে একেবাৰে কুছ কুছ হোতাহে লাগি থাকিব কি কয় হে দাদা এতিয়া আৰু আমাৰ প্ৰীতি কৰা বয়স নাই আৰু অ মা এইখন কিন্তু ল'ব পাৰা এইখন বিৰাট ধুনীয়া লাগিছে ফুলেশ্বৰী এইখন ল'ব পাৰা এইখন বৰ ভাল লাগিছে কালাৰটো দেখিয়ে একেবাৰে মনটো সাত পৰি গৈছে অ মা এইখন কিন্তু সঁচাই বিৰাট ধুনীয়া লাগিছে এইখনকে লোৱা অহা বছৰ সৰস্বতী পূজাত মই পিন্ধি যাম দোকানী এতিয়া বাৰু দামটোকে কোৱাচোন এইখনৰ কিমান চবেই পচন্দ কৰিছে যেতিয়া আৰু এইখনকে লওঁ দাদা ৰ'ব মই চাই লৈছো দামটো এইখনৰ একদম লাষ্ট দাম পৰিব মাত্ৰ 2000 টকা দাদা হা কি জুই চাই দাম কৈছ এইবোৰ শুনিয়ে মাথা ঘূৰাই গৈছে আমি ঢুকি পোৱা দাম এটা কৰ দাদা একো বেছি দাম কোৱা নাই মই আপুনি এবাৰ মাৰ্কেটত ঘূৰি চাই লওক এইবোৰ শাৰী দাম ইমানেই আৰু বাৰু যি কি নহওক আপুনি মোক কৈছে যেতিয়া আৰু লাষ্ট মই 1500 টকাত পাৰিম আৰু দিব ফুলেশ্বৰী ইমান দামী শাৰীনো কেলে ল'ব লাগে 1500 টকাত আমি আমাৰ চাৰ্ট পেণ্ট জোতা মোজা গেঞ্জি আণ্ডাৰ পেণ্ট সেই গোটেইবোৰে পাই যাম দেখোন মানে আপোনাক
আপোনাক লগত আনাই ভুল আছিলে এইবিলাক শাড়ী দাম ল'ব এইবিলাক এতিয়া পুৰা ফেশ্বনত আছে দাদা আপোনালোকক দেখি গম পাইছো আৰু আপোনালোকে কি শাড়ী কিনিব বাইদেউ ঠিকেই আছিলে চইচবিলাক আপুনিহে নিমিলে বাইদেউৰ লগত একেবাৰে ৰ'ব আপোনালোকৰ বাজেটৰ শাড়ী মই উলিয়াই আছো এইয়া লওক কটনৰ 200 টকীয়া শাড়ী গৰমত পিন্ধিও আৰাম পাব আৰু পিন্ধি পিন্ধি আমনি লাগি যাব কিন্তু শাড়ী হ'লে নাফাটিব হে ৰ দোকানী অথনিৰ পৰা এইকেইখন শাড়ী ক'ত লুকুৱাই থৈছিলি 2000 টকীয়া শাড়ী দেখুৱাই দেখুৱাই একেবাৰে মোৰ মূৰটো গৰম কৰি পেলালি ভৰিৰ পৰা মূৰলৈকে একেবাৰে গা কঁপি গৈছেগে হ'ব দে এনেকুৱা দুখনকে পেক কৰি দে দেখিছ পিলি বাপেৰৰ কাণ্ডখন অত দিনৰ মূৰত শাড়ী এখন ল'ম বুলি ভাবি আহিলোঁ এতিয়া বাপেৰে সেই 1500 টকীয়া ঠাইত 200 টকীয়া সেই ভয়লৰ শাড়ী দুখন দি মোক ঠগিছে কি যে হ'ব এই মানুহটোৰ লগত সেই পইচা সোপা এনেকৈ সাঁচি সাঁচি থওঁতে থওঁতে তাত কেতিয়াবা পোক লাগিবগৈ আৰু হ'ব এতিয়া যি দিছে আৰু তাকেই লৈ যাওঁ বৌ আজি আৰু দেই আমাৰ ৰচকীক কোনে পায় আৰু এখন শাড়ী ল'বলৈ আহি একে দুখন শাড়ী পালে জন্মদিন গপচ হ'ল আৰু দেই ফুলেশ্বৰী থোৱা যিখনহে শাড়ী দিছা মা 200 টকীয়া শাড়ী দি ঠগিছা হেৰি কৰা এতিয়া তুমি বাকীখিনি বাৰ্থডে বজাৰ কৰাগে মা মই গৈ থাকোঁ ইমান গৰম লাগিছে আৰু তুমি কিন্তু বাৰ্থডে কেকটো নিবলৈ নাপাহৰিবা ষ্ট্ৰবেৰী ফ্লেভাৰ লাগিব কিন্তু আৰু বজাৰ আছেই মানে তহঁতৰ মোৰ পকেটটো একে উদং কৰিহে এৰিবি আৰু হ'ব দে তহঁত দুজনী ঘৰলৈ গৈ থাক মই যি পাৰোঁ বাকীখিনি মই লৈ পেলাই গৈ আছোঁ বাৰু এলাগি আৰু ফোন পাহি তোমালোক আহিলাই অঁ ফুলেশ্বৰী এই 10 মিনিটমান হৈছে আহি পোৱা বাৰ্থডে বজাৰ কৰিলা হ'বলা চাওঁ কি কৰিলা কি ক'বা আৰু এওঁ বাৰ্থডে বুলি শাড়ী দুখন কিনি দিছে তাকে লৈ আহিলোঁ আৰু তোমাক এই কটনৰ শাড়ী দুখনহে দিলে এইবিলাক শাড়ী আৰু আমি সেই কাম বন কৰোঁতেহে পিন্ধোৱা আই যোৱাবাৰ সেই বাৰ্থডেত মোক এখেতে শ্বপিং মলত নি একে ডিজাইনাৰ শাড়ী দিছে দাম যে একে 5000 লৈছিল জানা মইহে বোলো একে ইমান দামী শাড়ী কেলে আৰু এখেতৰ আমাৰ কম দামী শাড়ী চকুত নপৰে যে আৰু কেকটো যে যিহে প্ৰকাণ্ড কেক এটা আনিলে একে ওচৰ চুবুৰীয়া দেখি আচৰিত মানিছে পাপাইনো তোমাক ক'ত ডিজাইনাৰ শাড়ী দিছিলে সেই 500 টকীয়া কটনৰ ছেট এযোৰ দি থোৱা নাছিলে তেজনী তই মনে থাক তই এইবিলাক একো নাজান আৰু এই ডাঙৰে কথা পাতি থাকিলে টপটপা কেলে মাত দিয় মাজতে হা অঁ পাপা আহি গ'ল মস্ত কেক আনিছে চাগে অঁ এলাগি অকণমান বহাচোন হা আমাৰ এখেতো আহি পাইছেহি হ'ব পাই মই যাওঁচোন ভিতৰলৈ বিচুতীয়াও হে হৰি আপুনি এসোপা কি আনিলে সেই আপোনাক পিলিয়ে সেই ষ্ট্ৰবেৰী ফ্লেভাৰৰ বাৰ্থডে কেক আনিবলৈ কোৱা নাছিলে আপুনি যে এই বাতি কেক সোপা লৈ আহিছে যে আৰু লগত এসোপা কি বাটাচা খুৰমা নকুল দানা ভুজিয়া এইবিলাক কেলে আনিলে মই কি এতিয়া সেই আলহীক এইসোপা দি মই চাহ দিম হা সেই সিহঁতৰ বাৰ্থডেত মই সেই প্ৰকাণ্ড কেক খাইছিলোঁ আৰু সেই একে মস্ত একেবাৰে সেই ৰঙালাওটো সমান কি এগাল জানো মিঠাই দিছিলে সেইগাল খালোঁ কলাকান খালোঁ কত কি যে খালোঁ আৰু এতিয়া মই সিহঁতক এইসোপা মিঠাই দি চি মই কি বুলি মুখ খুলিয়াম এতিয়া আপুনিও যে কি মানুহ হা আৰু দেই হে হৰি হেৰ' আহি পাইছোহে তোৰ মুখখন একেবাৰে লাওপাত কচুপাতকেই আহিছে আৰু বজাৰত এই মিঠাইবোৰ যিহে দাম আৰু এইডাল কি কলি ষ্ট্ৰবেৰী নে ফিষ্ট্ৰবেৰী সেইডালৰ দাম সুধিলোঁ কৈছে একে 1000 টকা হেৰ' 1000 টকা কেক খোৱাতকৈ আৰু মই মৰি যোৱাই ভাল আৰু সেই যি আনিছোঁ সেয়া সোপাই দিয়েগৈ যা সেয়াই খাব যা তোমালোকে দেখিলা মোৰ এই চিপচ মানুহজনৰ কাণ্ড কি ক'বা আৰু এনেকৈ চলি আছোঁ আৰু বাৰু যি কি নহওক তোমালোকে যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু সেই কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা তেতিয়া আমাৰ এই নতুন ভিডিঅ'বোৰ পাই থাকিবা তেতিয়াহ'লে আজিলৈ আহিছোঁ